নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাম পিতলৰ পৰা কলহ, লোটা, ফুলদানি লোটা কেনেকৈ তৈয়াৰ কৰা হয়। এই কামটো মোৰ নিজৰ গাঁও নাওখলীয়া ৰহমপুৰ গাঁও পশ্চিম যোৰহাটত কৰা হয়। আৰু আপোনালোকক জনাই মই সুখী হওঁ যে এটা সময়ত এই কামটো আমাৰ গাঁৱৰ 99% মানুহে কৰিছিল, অৰ্থাৎ মোৰ আব্বা, বৰপাই, দাদাহঁতেও কৰিছিল। কিন্তু বৰ্তমান দুখ লগা কথাটো হ'ল যে মাত্ৰ 2জন মানুহে এই কামটো ধৰি ৰাখিছে, বাকীখিনিয়ে নিজৰ নিজৰ লাইন ল'বলগীয়া হ'ল, মানে এই কামটোৰ সৈতে চলিব নোৱাৰা হ'ল বা আগলৈ ধৰি ৰাখিব নোৱাৰিলে। অসমত আৰু ক'ত ক'ত এই কামটো কৰা হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। উজনি অসমততো প্ৰায় নায়েই চাগে, অকল আমাৰ গাঁওখনেই আছে নেকি। যদি উজনি অসমতো ক'ৰবাত বনোৱা এনেকুৱা জেগা আছে কমেণ্ট কৰি জনাবচোন। আৰু এইটো যি টিং টিং শুনি আছে, বৰ্তমান এয়া পিতল খুদি আছে। আৰু সেইকাৰণেই চাগে আমাক মৰিয়া সম্প্ৰদায়ৰ মানুহ বুলি কোৱা হয়, আৰু এই মৰিয়া সম্প্ৰদায়ৰ নামটো আহোম ৰজাই দিয়া বুলি কয়। বৰ্তমান আপোনালোকে দেখিছে বহুতখিনি কাম আগবাঢ়ি গৈছে, মানে ফুলদানি লোটাটোৰ ধৰক ওপৰটো তলটো মানে পিটি তাৰ আকৃতিটো বৰ্তমান হৈ গ'ল। ইয়াত জেলাই কৰিবলৈ বাকী আছে। তাৰপৰা আৰু আপোনাৰ ইয়াত মানে যিটো কালাৰ কৰা বুলি কয়, মানে চাফা কৰি মানে ডিজাইনৰ লেখীয়া কালাৰিং এটা ওলাই পৰে, সেইটো কৰিবলৈ বাকী আছে, মানে লাষ্ট ফিনিচিংখন বাকী আছে। আৰু তো ইয়াৰ সামগ্ৰীবিলাক দেখাই দিওঁ, আপোনালোকে চাওক কি কি বস্তু দৰকাৰ হয়। এইখনে পিতল কাটে, আৰু এই কাঠডাল যেন দেখিছে, এই কাঠডালত মানে থৈ পেলাই কোবাই ইয়াৰ আকৃতি দিয়া হয়। চাইজ বেলেগ বেলেগ হ'লে বেলেগ বেলেগ ঠাইকণ ইউজ কৰে। ডাঙৰ বনাবলৈ হ'লে ডাঙৰকেইটা ইউজ কৰে, আৰু সৰু বনাব হ'লে ওপৰৰ লাইনটো ইউজ কৰে। মানে চবৰে এটা এটা চাইজ লৈ পেলাই কাম হয়। এতিয়া আহক কাৰিকৰজনৰ লগত আমি কথা পাতোঁ। আপোনাৰ নামটো কি? আব্দুল ৰহিম। আপুনি কিমান দিনৰ পৰা এইটো কাম কৰি আছে? এইটো মই কৰা 45 বছৰ। 45 বছৰ। এইটো হ'ল ভাতি, ছাগলী ভাতি। ছাগলী চামৰা হয় না? ছাগলী চামৰা। তাৰপৰা দেখোন শাল, কয়লা। এইফালে মোৰ বাকী এইটো ফুলদানি লোটা, এইটো ওপৰটো কাম মানে আমাক গোটেই গাঁওখন কৰিছিলে। তাৰপৰা এতিয়া বৰ্তমান ময়ে কৰি আছো কামটো। চবে এৰিলে, চব বেলেগ বেলেগ ব্যৱসায় কৰিছে। মৰিয়া সম্প্ৰদায় কামটো ময়ে ধৰি ৰাখিছোঁ। আৰু বন্ধুসকল, যিমান পাৰোঁ সোনকালে ফুল ভিডিঅ' এটা লৈ আহিম। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।